মৰাণসকলৰ জাতীয় উৎসৱ অসমীয়া জাতি যেনেকৈ ৰঙালী বিহুটো এটা জাতীয় উৎসৱ ঠিক তেনেকৈ মৰাণসকলৰো এই ৰঙালী বিহুটো এটা প্ৰধান জনগোষ্ঠীয় উৎসৱ ৰঙৰ উৎসৱ কৃষিভিত্তিক ৰঙৰ উৎসৱ এই উৎসৱৰ এটা প্ৰধান অংশ হ'ল ৰাতি বিহু ৰাতি বিহুটোৱে মৰাণ জনগোষ্ঠীটোৰ যিটো বৈশিষ্ট্য এই বৈশিষ্ট্যটোক অনন্য মাত্ৰা প্ৰদান কৰি আছে লগতে বৃহত্তৰ অসমীয়া জাতিলৈ এটা সাংস্কৃতিক অৱদান আগবঢ়াই আছে ৰাতি বিহুটোৱে মৰাণসকলৰ এই ৰাতি বিহুটো চ'ত মাহৰ পৰাই প্ৰাৰম্ভিক প্ৰস্তুতি চলে গাঁৱৰ যৌৱনে দকমকাই থকা হুঠাম ডেকাসকলে অৰণ্য বন বননিৰ পৰা কাঠ বাঁহ গেৰুৱা পাত অথবা জেঙু পাত সংগ্ৰহ কৰি আনি গাঁওখনৰ ডেকা গাভৰুৰ প্ৰয়োজনমতে এটা দুগুঠালি ঘৰ সাজে তিনি মাউলীয়া মৰাণসকলৰ এই বিহু ঘৰটো অকল নৃত্য গীতৰ ঘৰেই নহয় এইটো এটা পবিত্ৰ মন্দিৰ হিচাপে গণ্য কৰে বিহু ঘৰত ইজনে সিজনৰ হাতখন ধৰি ঘূৰণীয়াকৈ আৰু বিহু ঘৰটোৰ একোঠাত ডেকাসকলে গালে সেই হাঁচতীয় আনটো খোচাত গাব জীয়ৰীসকলে এইধৰণে ঘূৰি ঘূৰি গাই আছে আৰু তাৰ মাজতে আকৌ দুফাকিমান বিহু গাব আকৌ ঘূৰি ঘূৰি পদ গাব আকৌ বিহু গাব এইধৰণে গাই থাকিব আৰু এটা নিৰ্দিষ্ট সময় মৰাণসকল আদিতে ব্ৰহ্মদেশত আছিলে ব্ৰহ্মদেশত মুংৰি মুংৰাম বুলি যিখন ৰাজ্য আছে সেই মুংৰি মুংৰামত তেওঁলোকে বসবাস কৰি আছিল তেওঁলোক তাত এটা প্ৰভাৱী জাতি আছিল সেইকাৰণে অন্যান্য জনজাতি তাৰ জাতি জনগোষ্ঠীসকলে মৰাণসকলক তাত মোৱান বুলি কৈছিল নানা পৰিস্থিতিগত কাৰণত ৰাজনৈতিক পৰিস্থিতি হ'ব পাৰে বিশেষকৈ শত্ৰু মহাশক্তিৰ আক্ৰমণ হ'ব পাৰে তেনেকুৱা ধৰণৰ বিভিন্ন পৰিস্থিতিক কাৰণত তেওঁলোকে চাংপু নদীৰ পাৰে পাৰে আহি ব্ৰহ্মপুত্ৰ উপত্যকাৰ সৌমাৰখণ্ড পাহি তাতেই তেওঁলোকে স্থায়ীভাৱে ৰাজ্য পাতি বসবাস কৰি আছিল তেওঁলোকে আমাৰ অসমত যেতিয়া পূৰ্বখন ৰাজ্য পাতিছিল তেতিয়া অন্যান্য জনগোষ্ঠীসকলক তেওঁলোকে সেই নামেৰে তেওঁলোকক পৰিচয় দিছিল সেই মোৱান হিচাপে বহুদিন থাকিল তাৰ পাছত সেই মোৱান শব্দটো মৰাণলৈ ৰূপান্তৰিত হ'ল
ৰাতি মাজনিশাৰ পিছৰ পৰা যিসকলে চাবলৈ অহা ডেকা ল'ৰা তেওঁলোকক গাঁৱৰ ডেকা ল'ৰাই আহ্বান জনাই বিহু কৰিবলৈ তেওঁলোকক ঢোল দিয়ে। ঢোল দি সেই ঢোল লৈ তেওঁলোকে বিহু নাম আৰম্ভ কৰে। বিহু নাম গোৱাৰ লগে লগে গাভৰুসকলে ঘূৰিবলৈ বাদ দি তেওঁ নাচিবলৈ আৰম্ভ কৰে। মুদ্ৰা 4টা, কঁকালত হাত থৈ কঁকাল ভাঙি নচা আৰু ওপৰলৈ হাত মেলি হাতৰ সৰু গাঁঠি ভাঙি 4টা ভাগত ইফাল সিফাল কৰি হাতখন ভাঙি ঘূৰি ঘূৰি নচা। 1 2 3 4। জেনেৰেল বিহুত যেনেদৰে খোপাত ধৰি নাচে, ম'হৰ শিঙৰ দৰেও হাত মেলে, কিন্তু মূৰতকৈ ওপৰলৈ হাতখন নেযায়। আগফালে হাত মেলি নাচে, কিন্তু আমাৰ মৰাণৰ মাত্ৰ ওপৰলৈ হাত দিয়া, কঁকালত হাত দিয়া। সেই দুটাতে আমি বিভিন্ন ধৰণে হালি জালি মাৰি আমি নাচিব পাৰোঁ। আৰু যেতিয়া হালি জালি মৰা হয় আমাৰ, সেই হালি জালিটো হৈছে এটা যোজনা। সেই যোজনাটোত ঠিক যেনেকৈ ধুমুহা আহিলে গছৰ পাতবোৰ যেনেকৈ হালি জালি মাৰি থাকে, ঠিক তেনেকৈ আমাৰ মৰাণৰ নাচনীয়ে সেই যোজনাটোত হালি জালি মৰা হয়। আমাৰ বিহুখনৰ ঢোল, পেঁপা, গগনা, পাতই বন্ধা সুতুলি আৰু বিনটো আছে। আমাৰ সাধাৰণতে ঢোলবিলাক গেনেট 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 জাং জাং জাং। তাৰপৰা এনেকৈ নচা সুৰটো হৈছে গেনেট গেনেট গেনেট। আজিকালি সাধাৰণতে ঢোলবিলাক পোৱালি হ'ল। আগতে 4 ফুট পৰ্যন্ত ওলাই, দীঘলটো সাধাৰণতে ওজনৰ মতে কাম কৰে। পেঁপাটো জেঙু পাতা বনাইছিলে। এই ম'হৰ শিঙক খুৱাব লাগে বুলি পিনি আগতে নাজানিছিলে। নাচনীয়ে গগনা বজায়, কিছুমান ছোৱালীবিলাকে পেঁপাও বজাইছিল, কিছুমানে আকৌ পাতো বজাইছিলে আকৌ দেই। আজিকালি আকৌ পাত বজোৱা মানুহে নাই। আমাৰ সাধাৰণতে 3টা পতিহে বজায় বাঁহী। বিহুগীতৰ সুৰবিলাক বজাবলৈ ভাল, যেনেকৈ জানো মৰম লগাই লগাই জানো চেনে লগাই, এইবিলাক সুৰটো তে 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 তে।
ধীৰেৰে আৰম্ভ হয় ধীৰ লয়ৰ পৰা মধ্য লয়তে প্ৰায় শেষ হোৱাৰ দৰে হয় দ্ৰুত লয়টো নাপায়গৈ এইটো এটা পৰম্পৰাগতভাৱে চলি আহিছে আৰু এটা কথা যিহেতু গোটেই নিশা বিহু গায় তেওঁলোক টোপনি ক্ষতিৰ কোনো মানে অনুভৱ নাথাকে সেই আজি নিশা গালোঁ দিনত অকণমান শুই ল'লোহি আৰু পিছবেলা গ'লোৱে বিহু তলিলে আকৌ গধূলি গ'লোৱে আকৌ গালোৱে আৰু গোটেই গতিকে সেইধৰণে গাই থকা হয় যেতিয়া নিৰ্দিষ্ট এটা গতি ধীৰ গতিৰ হৈ আছে এইটো এটা অনুভৱ কৰিব পাৰি আৰু বিহুগীতৰ যিটো সোৱাদ সেই সোৱাদটো আচলতে খুব খৰ ধৰ কৰি গালে সেই সোৱাদটো থকা যেন নালাগে গধূলি সময়ত কৈতালিত বহি লৈ ঐ চেনায় কথা কেও ভাবো ঐ দেউ কি মনিছে কৰে সাজু ঐ চেনায় নিচিনা দেখো এইটো আচলতে আছে দেউৰীসকলে গায় তেওঁলোকৰ মাজতে এই চিঞৰটো আছে কাৰ্বি ৰাভা সকলোৰে ক্ষেত্ৰত আছে বড়োসকলৰো আছে এইটো মানে আমাৰ নৃগোষ্ঠীয় যিসকল লোক আমি অসমত আছোঁ সেইসকলৰ এই চিঞৰটো আছেই প্ৰকৃত অৰ্থত আছে কিন্তু হয়তো অকণমান বেলেগ ঐনিত্যমত সেই চিঞৰটো আহে নহয় একেটাই য'ৰ যিখিনিৰ পৰা আহিছে বুকুৰ আমঠুৰ য'ৰ পৰা আহিছে আৰু সেই মৰাণসকলৰ এই চিঞৰটো হয় দে মৰাণসকলৰ বিশেষকৈ বিহুৰ সাজপাৰ গাভৰুসকলৰ ক্ষেত্ৰত কলীয়া ৰিহা বুকুত মেথনি আৰু মুগা ৰিহাটোৱে প্ৰধান আচলতে বৈষ্ণৱী সংস্কৃতিৰ প্ৰভাৱ পৰাৰ পিছৰ পৰা ক্ৰমে বগা সাজপাৰ বেছি গুৰুত্ব দিয়াৰ কাৰণে আজি সমাজত বগাটো বেছিকৈ চলে বুকুত কঁকাল মেখেলা পিন্ধি কঁকাল মাৰ পিন্ধি পেলাই ঘৰত বোৱা চাদৰ ব্যৱহাৰ কৰে আজিকালি খুচুনা মানে দুটা অৰ্থত কয় এটাত বুকুত যিটো মানে খুচি পেলাই দিয়ে মেখেলা পিন্ধোতে সেইটো খুচুনা বুলি কয় আৰু ৰিহা যেতিয়া পিন্ধে কঁকালত ৰিহাখন টানি লৈ আজিকালি পিং মৰা দেখা যায় আচলতে পিং মৰাটো ভুলেই তাত খুচুনা মাৰিব লাগে ৰিহাখন অলপ দীঘল হ'ব লাগে ঠিক আঁঠুৰ ওপৰত মানে ৰিহা আগটো মানে কাচলিটো থাকিব লাগে নাচোতে যাওঁতে ই হালি জালি যাব পৰাকৈ গহনাৰ ভিতৰত গাভৰুসকলৰ গামখাৰু ডিংগিত মাদলিটো দিয়া লগোৱা মানে যিডাল মণি সেইডালৰ লগত হেৰি আছে ফুটিমণি বুলি কয় ফুটিমণি সৰু সৰু ফুটিমণি শিঙি এটা হেৰি কৰি পেলাই তাতে মাদলিটো পিন্ধে তাৰ মাজত ৰঙামণি দিয়ে তাৰপিছত কণ্ঠা বুলি এডাল আছে সাধাৰণতে ৰঙামণি আৰু তাৰ লগত সোণৰ মণি কিছুমান সোণৰ গোটা মণি ডাঙৰ মণি মিক্স কৰি পেলাই তাতে বনায় কাণত আৰু থুৰীয়া জাংফাই এইবিলাক সোণ চৰোৱা হেৰিবিলাক বিশেষকৈ তাৰপিছত মীনা কৰা বুলি এবিধ আছে খোপাত সাধাৰণতে বতৰৰ ফুল হ'ব লাগে যিকোনো ফুলৰ মালাও হ'ব পাৰে আকৌ এপাহ ফুল যদি একো নাই পাবলৈ নাই এতিয়া যিকোনো এপাহ ফুল পাতেৰে সৈতে এপাহ ফুল যদি খোপাত যদি দিয়ে সেই হিচাপে পাৰ্থক্য এনেকৈ কিছুমান নাচবিলাক এতিয়া ঢোলৰ চাপৰ গিন তাত
সেইবিলাক আজিতো বজোৱাও নহ'ল। জাম্পিং নাচটো দুলভা মৰাণে সেই জাম্পিঙতে বহুত উৰিব পাৰে যে পখিলা মৰাটো উৰিব পাৰে। হালি জালি এটা অকণমান মাটিত লগাই হালি জালি মাৰিছিলে, গোটেই ছোৱালীবিলাকে মাৰে। তেতিয়া ভূপেন হাজৰিকাই কৈছিলে বোলে বৰ দৌৰিছিলা মেঘে গুজৰে বোলে, এই যা মই ঢোলবিলাক ডাঙৰ যে গিগি 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 মাৰে মেঘে গুজৰে। তেনেকৈ আখ্যা দিছিলে ভূপেন হাজৰিকাই। জয়ন্ত হাজৰিকাও আছিলে। মৰাণ যুৱক হিচাপে গছতলৰ বিহুটো আচলতে আহিলে মানে আমি প্ৰতিখন গাঁৱত গৈ মেলি আমি আত্মীয় কুটুমৰ পৰা আদি কৰি অচিন ডেকা গাভৰুসকলক একলগ হৈ একতাৰে আমি সম্প্ৰীতিৰ ভাৱটো জগাই তুলিবলৈ আমি সুবিধা পাওঁ। আজিৰ তাৰিখতো উঠি অহা প্ৰজন্মসকলে পৰম্পৰাগত হিচাপে ৰাতি বিহুখন অনুষ্ঠিত কৰি আহিছে। জাতিটোৰ কাৰণে মৰাণ জনগোষ্ঠীটোৰ কাৰণে এটা শুভ লক্ষণ বুলি ভাবোঁ। বিহুতলীত ডেকা গাভৰুসকলে বিহু গীতৰ যোগেদি ইমানেই ধুনীয়াকৈ তেখেতসকলে গীতসমূহ পৰিৱেশন কৰি থাকে যে কোনোবাকে গাভৰুৱে মানে ডেকাসকলেও গাই থকা গীতবিলাকত নাচিবৰ কাৰণে তেখেতসকলে স্বয়ংক্ৰিয়ভাৱে আগবাঢ়ি যায়। এইটো এটা প্ৰকৃতিগত ব্যৱস্থা বুলি আমি ক'ব পাৰোঁ। ইয়াত কোনো ধৰণৰ হৈ হাল্লাৰ ব্যৱস্থা বা কিবা কিবি ডেকা গাভৰুসকলৰ যিবিলাক সমস্যা, এই সমস্যাবিলাক আমি বিহুতলীবিলাকত দেখিবলৈ নাপাওঁ। ইয়াত যিখিনি বাদ্যযন্ত্ৰ প্ৰদৰ্শন কৰা পৰিৱেশন কৰে, গীত পৰিৱেশন কৰে আৰু ডেকা গাভৰুসকলৰ যিটো নৃত্যশৈলী, এইখিনি আমি নতুন প্ৰজন্মসকলে চোৱাৰ অতি প্ৰয়োজন আছে। যিহেতু এটা জাতি জীয়াই থাকিবলৈ হ'লে এই সুকীয়া বৈশিষ্ট্যসমূহ আমি জীয়াই ৰাখিব লাগিব প্ৰতিজন নৱপ্ৰজন্মই। মেট্ৰিক দিয়েই এমাহ 8 দিনৰ কাৰণে ঘৰৰ পৰা ওলাই গৈছে, কেৱল বিহু গাবৰ কাৰণে। চাইকেলৰ পাম্প চাম ৰেঞ্জ চব আছে। আৰু যি ঘৰৰ পৰা ওলাই গৈছোঁ এফালৰ পৰা এখন গাঁৱকে লুটিয়াই মানে বিহু গাই যাওঁ। পাওঁগৈ ঠিক 12মান বজাত বিহুতলীত বিহু গাওঁ। গধূলি আকৌ কোনোবা গাভৰুসকলে মাতিবই আৰু আহ কাই আমক ঘৰলৈ যাওঁ, একোজন খুব গায়ক থাকে। আৰু 12 বজাত আৰম্ভ কৰে, গধূলি 4-5 বজালৈকে তেওঁৰ কণ্ঠত অহৰহ বিহুগীত ওলাই থাকে। মাজত আমি যিকেইজন আছোঁ ছাবষ্টিটিউট টাইপৰ, সেই কেইজনে অলপ সহায় কৰি দিওঁ। বাঁহী এটা থাকে, পেপা এটা থাকে। ঢোলৰ প্ৰভাৱ বা প্ৰয়োগটো নাই তাত। আমি মাত্ৰ আলহী ডেকা ল'ৰা বিহু গাইছোঁ। নাচনি আহি আমাক টকা দিলেহি আৰু দিয়ে চাকচনি মাৰি, যদিহে মানে টকাৰ অভাৱ হয় চাকচনি মাৰি দিয়ে। সেই দুটা বস্তু লৈয়ে আমি বিহু গাওঁ। আৰু গাঁৱৰ ডেকাবোৰে কি কৰে, নিজৰ ভনীয়েকহঁতকতো নচুৱাব নোৱাৰে। এতিয়া এই আলহী ডেকা কেইজনৰ পিছফালে গৈ মেলি ঢোল বজাই থাকিবলৈ মনে বহাগৰ প্ৰথম বুধবাৰে কেঁচাইখাতিশালত যেতিয়া বৰ বলি দিয়ে, ঢোল ডগৰ বজাই এটা উৎসৱ পালন কৰিছিল। এই উৎসৱটো অৱশ্যে তাতেই সৃষ্টি নহয়, চীন দেশত যদি বিহু উৎসৱ, তাৰপিছত আমাৰ ইয়াতে মানে বড়োমূলীয়
জনগোষ্ঠীবিলাকে যি বিচু বুলি কৈছিলে এই বিহু আৰু বিচুৰ মাজত এই বিহু শব্দটো পৰৱৰ্তী সময়ত দিয়ে হয় সেই উৎসৱটো আচলতে শদিয়া কেঁচা খাটিয়ালত বৰবলি পূজাৰ দিনত মৰাণৰ ডেকা গাভৰুসকলে এই পালন কৰিছিলে বলিৰ সময়ত এইফালে দীঘল কলাপাতৰ ঠাৰিটো ওপৰলৈ কৰি পেলাই মাংসটো ঢালি দিছিলে এই কলপাতৰ ঠাৰিটো ডেকাৰ ফালৰ মাংস গাভৰুৱে নি নাখাইছিল আৰু গাভৰুৰ ফালৰ মাংস ডেকাই নি নাখাইছিল পৰৱৰ্তী সময়ত সৌমাৰ খণ্ডত যেতিয়া মৰাণসকল বিয়পি পৰে তেতিয়াও সেই উৎসৱটোত বহাগৰ প্ৰথম বুধবাৰ দিনটোতেই পালন কৰিছিল সেই উৎসৱ পালন কৰাৰ বেলিকা এটা কথা দেখা গ'ল যে তেওঁলোকে এটা ঘৰ সাজি পেলাই তাত উৎসৱটো পালন কৰিছিল সেইটোকো বিহু ঘৰ বুলি কয় বিহু ঘৰটোত মাজত এটা চকী থাকে সেই চকীটোৰ এফালে গাভৰুসকলে বিহু গায় এফালে ডেকাসকলে গায় ডেকাসকলৰ ফালে গাভৰুসকল নাযায় গাভৰুসকল ডেকাৰ ফালে নাযায় সেই চকীটোৱে হ'ল সীমা সেই চকীটো মানে সেই কলপাতৰ দীঘল কলপাতখনত ঠাৰিখনত যেনেকৈ মাংস ইপাৰে সিপাৰে নাখায় ঠিক তেনেকৈ চকীটো ইপাৰে সিপাৰে নাযায় সেইটো এটা জনবিশ্বাস মতে তেওঁলোকে 7 দিন 7 ৰাতি পৰ্যন্ত ৰাতি বিহু কৰি দিনে ৰাতি বিহু কৰিছিল ৰাতি বিহুত আচলতে ডেকা গাভৰু যি প্ৰণয়মূলক গীতবিলাক গোৱা হয় আৰু পদত যিবিলাক মানে সাধাৰণতে আগতে প্ৰকৃতিমূলক পদবিলাক গাইছিলে যেনেকৈ থেৰজু কলীয়া হ'ল খোলাতে গধূলি হ'ল ইহাৰে কাচলি মাৰ শালি জালি বহাগে মুকলি পৰৱৰ্তী সময়ত এই সনাতন বৈষ্ণৱী প্ৰভাৱ পৰে তেতিয়া মানে আচলতে কৃষ্ণ মহিমাবিলাক গাবলৈ আৰম্ভ কৰিলে গ'ল কুজি গ'ল চন্দন পাণ পাৰিবলৈ গ'ল কৃষ্ণক লগে পাই কুজি ধমনি পাই সুৰক্ষী গাভৰু হ'ল তাৰ পৰৱৰ্তী বহু যুগৰ পিছত সত্ৰাধিকাৰসকলক প্ৰভুসকলক উদ্দেশ্যি মানে তেনেকুৱা পদ গোৱা হ'ল যেনেকৈ কৈলাশৰে পৰা ঔ হৈ ৰাম গোসাঁই নামি আহে ঔ হৈ ৰাম শেহতীয়াকৈ দেখা গৈছে যে মানে পৰ্বতীয়া গোসাঁই এই বংগৰ পৰা যিসকল বামুণ আনিছিলে স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত সেই পৰ্বতীয়া গোসাঁইসকলৰ পৰিচালনাত পৰি শ্ৰী চতুৰ্ভুজে বিহুক আচলতে দুমাহীত চত আৰু সংক্ৰান্তি দুমাহীত যিটো আজি আমি বেদৰ বিহু বুলি কয় সংক্ৰান্তিৰ বিহু সেই তালৈ বিহুটো লৈ আহিল তাৰপিছত অলপ জনজাতীয় যিখিনি বৈশিষ্ট্য সেই বৈশিষ্ট্যখিনি লাহে লাহে লোপ পোৱা আৰম্ভ কৰিলে ডিব্ৰুগড়ৰ পৰা আপোনাৰ তিতাবৰলৈকে যিখিনি মৰাণ মানুহ আছিল সেইখিনিয়ে সেই সূত্ৰে তেওঁলোকে গৈ গৈ শেষত মৰাণ হিচাপে সাংস্কৃতিক পৰিচয় দিয়াৰ পৰা বঞ্চিত হ'লে তাৰ পৰৱৰ্তী সময়ত সত্ৰৰ ভিতৰত বলি পূজা কৰাৰ ব্যৱস্থাটো কৰিলে সেই বলি পূজাটো পাই পেলাই মৰাণ মানুহখিনি আশ্বস্ত হ'ল তেওঁলোকে সত্ৰত তেতিয়া সমোলঞ্চে সত্ৰৰ লগত বিলীন হৈ বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰিলে তাৰ পিছৰ পৰাই বিহুটো ধৰ্মমূলীয় হৈ গ'ল তাৰ আগলৈকে মানে আচল কেঁচা খাটিয়ালতে বিহু আৰম্ভ কৰিছিলে কেঁচা খাটিয়ালতে বিহু সামৰণি মাৰিছিলে সত্ৰৰ সমীপৰ গাঁওবোৰে সত্ৰত বিহু উৰুৱায় আৰু সত্ৰৰ সমীপৰ নোহোৱা গাঁওবোৰে দূৰ দূৰণিৰ গাঁওবোৰে তেওঁলোকৰ নিজ নিজ গাঁওবোৰত নামঘৰ আছে সেই নামঘৰবোৰত ভকতক সমবেত কৰি ভকত সমবেত হৈ গায়ন বায়ন ধৰ্মীয় সংস্কৃতিক নৃত্য কৰি সেই বিহুটো উৰুৱায় ভকতসকলৰ নামঘৰত বহি থাকিব আৰু সেই ভকতসকল বহি থকাৰ ঠাইত ডেকা গাভৰুসকলে সেৱা জনাব
সেৱা জনাই বিহু সামৰিছোঁ বুলি সিদিনাৰ পৰা বিহু সামৰি কৃষি কৰ্মত লাগিবৰ কাৰণে ভকতসকলে বা গুৰুৱে হ'লেও আশীৰ্বাদ দিব। তেতিয়াৰ পৰাই মৰাণসকলে কৃষি কৰ্মত লাগে বুলি এটা জনবিশ্বাস আছে। 1253 খ্ৰীষ্টাব্দত চৰাইদেউত মৰাণসকলৰ ৰাজ্য আছিলে। আমাৰ ৰজাৰ নাম আছিল মানে বদৌচা। তাৰপাছত চুকাফা আহিল। চুকাফাৰ সৈতে মিত্ৰতা কৰি এখন বিশাল আহোম ৰাজ্য হ'ল আৰু সেই আহোম ৰাজ্যত আমাৰ সমান সমান অধিকাৰ আছিলে। তাৰপিছত এনেকৈ বহুদিন তেওঁলোকে ৰাজ্য পাতি আছিল। প্ৰায় 500 খ্ৰীষ্টাব্দৰ পাছত অৱশ্যে 1769 খ্ৰীষ্টাব্দত সম্পৰ্কত কিছু সংঘাত হয়, যিটো সংঘাত মোৱামৰীয়া বিদ্ৰোহ নামে জনাজাত। আৰু সেই মহাবিদ্ৰোহৰ পৰিণতিত আমাৰ যিখন বিশাল আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল মৰাণ আহোমে, এইখন দুটা খণ্ডত বিভক্ত হ'ল। মৰাণ মটকসকলৰ আৰু মোৱামৰীয়াসকলৰ কাৰণে এখন বেলেগ মটক ৰাজ্য সৃষ্টি হ'ল। তাৰপাছত 1805 খ্ৰীষ্টাব্দৰ পৰা 1842 খ্ৰীষ্টাব্দ পৰ্যন্ত মৰাণ মটকসকলে এই মটক ৰাজ্যত বসবাস কৰি আছিল। তাৰ পাছত 1842 খ্ৰীষ্টাব্দত আমাৰ এই মটক ৰাজ্যখন ব্ৰিটিছৰ অধীনলৈ গ'ল। যেতিয়া স্বাধীনতা আন্দোলন হ'ল ব্ৰিটিছৰ বিৰুদ্ধে, সেই আন্দোলনটোত আমাৰ মৰাণ মটকসকলে বা মোৱামৰীয়াসকল সম্পূৰ্ণৰূপে অংশগ্ৰহণ কৰিছিল। 1947 খ্ৰীষ্টাব্দত যেতিয়া ভাৰতবৰ্ষ স্বাধীন হ'ল, লগে লগে আমাৰ মৰাণসকলো স্বাধীন হ'ল। কিন্তু মৰাণ মটকসকলে মানে যিটো আশা কৰিছিল যে স্বাধীন অসমত তেওঁলোকৰ যিটো মানে আগৰ যিটো অস্তিত্ব, মহান যিটো অস্তিত্ব মানে সেই অস্তিত্বটো তেওঁলোকে মানে কিন্তু ঘূৰাই নাপালে। আমাৰ 12 মাহৰ 12খন কীৰ্তনত যিটো মাহত গুৰু বৈকুণ্ঠ হয়, সেই মাহতে সেই গুৰুজনৰ তিথি পালন কৰা হয়। গতিকে বহাগ মাহত শ্ৰী শ্ৰী চতুৰ্ভুজৰ অষ্টভুজৰ তিথি কীৰ্তন, দশমী একাদশী তিথি কীৰ্তন পৰি গ'ল। ইতিমধ্যে আমাৰ বিহুখন আহি গ'ল। বিহুৰ কাৰণে মঙলবাৰটো লোৱা হয় আৰু গুৰু কীৰ্তনৰ বাবে দশমী, শুক্লা দশমী লোৱা হয়। অৰ্থাৎ বহাগৰ জোনটো প্ৰথম প্ৰতিপদৰ পৰা দশমীলৈকে যেতিয়া বহাগৰ দিন নোসোমাব, তেতিয়া শুক্লা দশমীটো আমাৰ কেঞ্চেল হৈ যাব। সেইটো কাৰণে কিছু কিছু বছৰত শুক্লা দশমীৰ দিনাখন বা 15 দিনলৈকে বহাগৰ দিন নোসোমোৱাত আমি গুৰু কীৰ্তন কৰিব পাৰিলেও বহাগৰ বিহু উৎসৱটো পালন কৰিব নোৱাৰোঁ, বিহু দিন নোসোমোৱাৰ কাৰণে। এই যোৱা মাহটোৱে এনেধৰণে হ'ল আমাৰ। গতিকে আমি 2 চত পঠিয়াই আমি বিহুখন কৰোঁতে ইংৰাজী মে' মাহৰ 5 তাৰিখ পালেগে, 5 মে' পালেগে। আৰু মঙলবাৰ দিনাখন উৰুকা লোৱা হয়, সেইদিনাখন জিৰণি দিন আৰু সেইদিনাখন মাটি খন্দা অন্য কাম বন আমাৰ বন্ধ হয়। আমাৰ ইতিহাসৰ মতে পৃথিৱীৰ পুত্ৰ মঙল গ্ৰহ, গতিকে পৃথিৱীৰ পুত্ৰ মঙল গ্ৰহক সেইদিনাখন সন্মানৰ অৰ্থে আমি মঙলবাৰ দিনটো আমি মাটি নাখানো, সেই দিনটো আমি উৰুকা হিচাপে আমি পালন কৰোঁ। ডেকা আৰু গাভৰু এইটো এটা আছুতীয়া ঠাইত মিলনৰ যিটো প্ৰেমৰ যিটো সম্পৰ্ক বা যৌৱনৰ যিটো আনন্দ, সেইটো কিন্তু ইমান প্ৰাকৃতিক আৰু ইমান নিভাঁজ। আৰু যিয়ে সেই বিহুখিনি অনুভৱ কৰিব পাৰিলে তেওঁহে আচলতে ক'ব পাৰিব যে হয় দেই সঁচাকৈ এইখিনি খুব ভাল। বিহু নচুৱাই থাকোঁতে কোনোবা এজনী গাৰ ৰূপত ধুনীয়া নহ'ব পাৰে, ভাল নাচোন দিছে, তাৰ প্ৰতিও দৃষ্টি এটা থাকে। বিহু গাই থকা অৱস্থাত এটা থাকেই, মানে কোনোবা এনেকুৱা এজনী গাভৰু হয়তো থাকিব পাৰে যে কোনোবা এজন ডেকালে চকু টিপ মাৰি দিলে আৰু ইমান দূৰৰ পৰা লিংক হয়, সেইটো এটা হৈ যায় সাধাৰণতে। আৰু গোটেই বিহুতলিত সেইটো হৈ থাকে, মানে ইজনীয়ে লিংক কৰিব, কোনোবা আন এজনীয়ে লিংক কৰিব, এই ধৰণে আৰু।
এতিয়া মঞ্চলৈ ওলাই যোৱা বিহুবিলাকক এটা কথা হৈছে পুৰুষসকলে যেতিয়া গাভৰুসকলক বিহু নাচ শিকায় তেতিয়া কি হয় নাচৰ ভংগীবিলাকৰ অলপ বিকৃতি ঘটে বৰ্তমান দেখিছোঁ এনে এই পিছফালে খোজকাঢ়ি পিছফালে গৈ গৈ নচা এটা প্ৰৱণতা আহিছে সেইটোত মানে কোনো জনগোষ্ঠীয় কোনো লোকনৃত্যতে সেইটো নাই আচলতে নিয়ম নহয় আৰু বিহু নাচ সদায় ঘড়ী কাটাৰ বিপৰীত ফালে ঘূৰে আৰু সেইটোৱে হ'ল হেৰি কেন্দ্ৰমুখী হৈ ঘড়ী কাটাৰ বিপৰীতে যি ঘূৰে সেইটোৱে হ'ল মূল ভংগী বুধে বৃহস্পতি মঙলে উৰুকা তাৰমানে বহাগৰ প্ৰথম বুধবাৰে বিহু পতাটো আমাৰ এটা বৈশিষ্ট্য আৰু সেই বৈশিষ্ট্যটোৰ কাৰণে মৰাণসকলে আজিও মৰাণ হিচাপে জীয়াই আছে যিসকলে সেইটো অতীততে মানে সংক্ৰান্তিলৈ গুচি গ'ল সেই নীতিটো এৰি পেলাই তেওঁলোক এতিয়া মৰাণ হৈ থকা নাই আৰু যিসকলে এতিয়া বৰ পিছত বিহু পাতি আছে সেইটো তেওঁলোকৰ মানে ভোটাধিকাৰসকলৰ নিজস্ব বংশীয় মানে নিজৰ বংশৰ মানে নিজৰ উপৰিপুৰুষৰ হেৰি সেইটোক ধৰি পেলাই আমাৰ সমাজখনক বিভাজন কৰিবলৈ চেষ্টা কৰাটো কিন্তু উপলক্ষণ নহয় এই ৰাতি বিহুটোৰ আন এটা বৈশিষ্ট্য হ'ল এই ৰাতি বিহুটো গাভৰুসকলক নিশা লৈ আহিব লাগিব আৰু বিহু গোৱাৰ পাছত ঘৰত সমজাই থৈ আহিব লাগিব যেতিয়া গাভৰুসকলক ডেকাসকলে অভিভাৱকৰ ওচৰত খুজিবলৈ যাব এটা তামোল পাণ টোপোলা লৈ ডেকাই গাভৰুৰ অভিভাৱক ক'ব যে আপোনাৰ গাভৰুগৰাকী বিহু ঘৰত বিহু কৰিবৰ কাৰণে আমাক লাগে আপুনি অনুমতি দিয়ক তেতিয়া অভিভাৱকে ক'ব ঠিক আছে বাৰু মই গাভৰুগৰাকী দিম কিন্তু কোনো হৰণ ভগন বা অন্যান্য কিবা কিবি অন্যান্য অনীতি হ'ব নালাগিব তেতিয়া ডেকাসকলে এটা শপত লয় যে আপোনাৰ গাভৰু যদি কিবা হৰণ ভগন হয় বা অন্যান্য কিবা হয় তেনেহ'লে 6 লাখ আমি মাটিৰে তেনেকুৱা এজনী আপোনাৰ গাভৰু এগৰাকী বনাই দিবৰ কাৰণে আমি প্ৰতিশ্ৰুতিবদ্ধ মাতি বলৈ তানে